পুনৰ এক হৃদয় বিদাৰক ঘটনাই সমগ্ৰ দেশতেই শোকৰ ছাঁ পেলাইছে। তিনিজন শিশু একেলগে পুখুৰীৰ পানীত পৰি অকাল মৃত্যুক আঁকোৱালি লয়। অতি দুখজনক এই ঘটনাটো পৰিয়ালৰ বাবে এটি গভীৰ শোকৰ পৰিস্থিতি। অবুজ শিশুকেইটিয়ে খেলিবলৈ গৈ এই ভয়ংকৰ ঘটনাৰ সন্মুখীন হ'ব লগা হয়। এই ঘটনাই সকলোকে সতৰ্ক কৰি দিয়ে যে শিশু কিশোৰসকলক পুখুৰীৰ বা আন কোনো বিপদজনক এলেকালৈ যাব দিব নালাগে। পৰিয়াল আৰু সমাজক এই ধৰণৰ ঘটনাৰ পৰা শিক্ষা গ্ৰহণ কৰি বিশেষ সতৰ্কতা অৱলম্বন কৰা উচিত। শিশুসকলৰ এনে অকাল মৃত্যু আমাৰ সমাজৰ বাবে এটি গভীৰ ক্ষতি। হয় বন্ধুসকল, ৰঙিয়াৰ নিজ মদাৰতলা গাঁৱৰ 3 ছাত্ৰৰ সমিল সমাধি ঘটে। ঘটনা অনুসৰি জেচিবিয়ে খন্দা গাঁতত পৰি একেলগে মৃত্যু হয় 3 শিশুৰ। শিশুকেইটি ক্ৰমে নিজ মদাৰতলা নিবাসী গাঁও প্ৰধান লক্ষ্যধৰ ডেকাৰ 2 পুত্ৰ ক্ৰমে হিমাংকু ডেকা, ৰাজদীপ ডেকা আৰু তৰণী বৈশ্যৰ পুত্ৰ অংকুৰ বৈশ্য। ইফালে কণমানি কেইটিৰ মৃত্যুৰ এই হৃদয় বিদাৰক ঘটনাই সমগ্ৰ কমলপুৰত শোকৰ ছাঁ পেলাইছে। শেষত শিশুকেইটিৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰেই কামনা কৰিলো।